হেল্ল' এভৰিৱান, আজি হৈছে গৰু বিহু আৰু সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা থাকিল। আৰু আমাৰ ঘৰত যিহেতু গৰু নাই, সেইকাৰণে মই ওলাইছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ। ব'লকচোন তেওঁলোকে কেনেকৈ গৰু বিহু পালন কৰে চাওঁ। চ' এতিয়া মই গৈ আছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ। তাহাঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ হয় আৰু মই গৈছোঁ চাইকেলত, যিহেতু নহ'লে চাইকেল চলোৱা নহয়েই। সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱা যিহেতু ৰাস্তাও খালী হৈ থাকে, সেইকাৰণে চাইকেলখনকে লৈ যাওঁ। তাহাঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো ইমানেই ধুনীয়া, কি ক'ম আপোনালোকক। দূৰত পাহাৰ এখন জিলিকি থাকে, কাষেদি এখন জুৰি বৈ গৈছে। আপোনালোকে দেখিছে ইমান ধুনীয়া মিহি ৰাস্তা, আৰু মানে কেমেৰাই বন্দী কৰিব নোৱাৰে, ইমানেই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। এতিয়া আমাৰ ৰাইজে কাটিছে চাহ বনাবলৈ। হাঁহি দিয়া। এয়া মই গৈ পাওঁ মানে তাই তিতাকেৰেলা কাটিলে, থেকেৰা কাটিলে, বেঙেনা কাটিলে, কোমোৰা কাটিলে আৰু তিয়ঁহ কাটিলে, লগতে হালধি আৰু মাটিমাহো পিচি থৈছে। লগতে এয়া দেখিছে মাখিয়তী, এয়াও আনি কাটি থৈছে। পূৰা ফুল প্ৰিপাৰেশ্যন কৰি আজৰি হৈ আছে ৰাইজ। আজি দাৰবীৰ বিহু নে গৰু বিহু? গৰু বিহু। গৰু বিহু। তোৰ বিহু নহয়? মই গৰু হেৰিত নপৰোঁ, গৰু কেটেগৰীত নপৰোঁ মই। এতিয়ালৈকে নাই পৰা। এয়া ৰেডি হৈছে, চ' ব'লক যাওঁ। দাৰবীয়ে মোকেই প্ৰথম লগাবলৈ দিলে তাহাঁতৰ গৰুকেইজনীক। এইটো তাহাঁতৰ প্ৰথমটো গোহালি। এয়া প্ৰথমতে সৰুজনীক লগালোঁ, তাৰপাছত ডাঙৰজনীকো লগাই দিলোঁ, অলপ মোহাৰি দিছোঁ এয়া পিঠিটো। আৰু এইটো হৈছে তেওঁলোকৰ দ্বিতীয়টো গোহালি, আৰু তেওঁলোকৰ প্ৰায় 30জনীমান গৰু আছে, আৰু তেওঁলোকে গাখীৰৰ বিজনেছ কৰে, আৰু কেতিয়াবা ফ্ৰেছ পনীৰ দৰকাৰ হ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আৰু এইজনী গৰু নিজে মোৰ কাষলৈ আহিলে, চেউৰী হয়, তাই মই সানি দিলোঁ অলপ, তাৰপিছত মূৰটো আঁতৰাই দিছে। আৰু এয়া তাইৰ ভতিজাকৰ লগত কণী যুঁজ খেলিলোঁ, আৰু ময়ে জিকিলোঁ বাৰু। এয়া কি ফূৰ্তি লাগিলে মোৰ। আৰু মই তাইলৈ এটা বিহু উপহাৰ আনিছিলোঁ, তাইক দিলোঁ। এয়া কেনেকুৱা পালে তাইহে জানে, আৰু ভাল লাগিছে বুলিতো কৈছে। এতিয়া সঁচাকৈ বা কেনেকুৱা পালে। অ'কে, বিহু বুলি ৱেলকাম। আমি ক'লৈ গৈ আছোঁ দাৰবী? আমি এতিয়া 100 এবিধ শাক বিচাৰিব গৈ আছোঁ। আপোনালোক তাকে উঠাম আৰু দেই ৰাইজ। অঁ, কি উঠে আৰু হেৰি কৰিব, কি বুলি কয় যে, প্ৰে কৰিব আমাৰ কাৰণে যাতে যি উঠে। আপোনালোকে খাই ভাল পায়নে নাই জনাব। চলিখিনি লৈ যাম। এয়া আমি এতিয়া প্ৰথমতে বিলাহী ছিঙিছোঁ, আৰু কি পাওঁ চাওঁ নে কি কয়? য়েছ য়েছ। বেছি আৰু ঢেৰ আছে সিহঁতৰ পাচলি। এদিন ৰাতি আহিব লাগিব চুৰ কৰিবলৈ, অহাবাৰ ভোগালী বিহুত আহিব লাগিব। 100 এবিধ শাকৰ কাৰণে বিলাহী হ'ল, ভেন্দি হ'ল। এতিয়া আমি পালেং বুটলিবলৈ আহিছোঁ। ফ্ৰেছ পালেং খাবাহে আৰু। গৰু বিহুৰ ৰাতিপুৱাটো আমি এনেকৈ পাৰ কৰিলোঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন।